আহি আছে মানে সব গুজৰাটৰ গাইজ আহি থাক বাবা মানে চবতকৈ ডাঙৰ গৰুকেইটা চাব লাগিলে এতিয়া খুলি দিছোঁ সৰু সৰু তো গাইজ দেখাই পাইছে কিনকে সিংহৰ দৰে আহিছে ওলাই গাড়ীৰ কাৰণে ছিট বেল্টগিলা নলগেলি গাইজ টুটকে আটা মাৰি থাকে তো গাইজ ভাৰ্গৱ মিক্সিং চেনেল য'তে সকলোকে মই স্বাগতম জনালোঁ ভিডিঅ' কিবা থাচু হ'লে পাৰা আহে আজি গাইজ মই আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ মানে গৰু আচৰিত নে গাইজ গৰু দেখাব লৈ আহিছোঁ আৰু গুৱাহাটীলৈ গৰু দেখাব লৈ আহিছোঁ আৰু লগত আছে বৰ্তমান বুবুল দা আৰু গাইজ এই নতুন গাড়ীখনত কি চিষ্টেম জানেনে যেতিয়া গাড়ীখন ট্ৰেফিক জামত ফাঁচি যায় তেতিয়া ক্লাছডাল এৰি দিয়াৰ লগে লগে ষ্টাৰ্টটো বন্ধ হৈ যায় একদম মানে কি কৰি গুলি চিষ্টেম দিছে এইটো গুলি চিষ্টেম তো গাইজ গুৱাহাটীত মই আছোঁ মানে কি জাগিনীৰ নাম কি আছিল আঠগাঁও তো গাইজ মই আছোঁ বৰ্তমান আঠগাঁৱত আৰু গাইজ মই অলপ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম সৰু চৰুবিলাকো আছে আৰু লগতে শ্ৰীকৃষ্ণৰ মন্দিৰো আছে তো গাইজ দেখুৱাবলৈ অলপমান চেষ্টা কৰিম এতিয়া খুৰাৰ পৰা পাৰ্মিশ্যন লৈ ল'লোঁ খুৰা এতিয়া যাব পাৰোঁ তো এতিয়া বৰ্তমান গাইজ দেখাই আছোঁ বাকীখিনি পৰিৱেশ তো গাইজ মই ভিতৰত সোমাই আহিছোঁ আৰু ভিতৰৰ পৰিৱেশটো হ'ল এনেকুৱা এটা সুন্দৰ পৰিৱেশ বৰ ভাল লাগিছে আহি গাইজ ইয়াত শ্ৰীকৃষ্ণৰ মন্দিৰৰ বাহিৰেও আৰু এটা আমাৰ শিৱ মন্দিৰ আছে বৰ ধুনীয়া এইটো মানে কাৰ্যালয় শিৱ মন্দিৰটো আছে গাইজ তাতে দেখাই আছোঁ ওচৰৰ পৰা দেখাই আছোঁ এইটো হ'ল কাৰ্যালয় এইটো অফিচ ন ইয়াতে থকা খুৰাই অলপ আগভাগ অলপ দেখুৱাই দিব তো আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ শিৱৰ মন্দিৰ ন শিৱৰ মন্দিৰ এইটো শিৱৰ মন্দিৰ আৰু ইয়াতে কি হয় ইয়াতে এই লেবাৰবিলাকে থাকে লেবাৰ চেবাৰবিলাক ইয়াতে থাকে মানে আৰু এইটো মেইন গেট এইটো মেইন গেট সিফালে গৰু আছে সেইফালেও গৰু আছে যিটো ৰাতিপুৱা এৰি দিয়া হয় এয়া বৰ্তমান আহি গৈছে গাইজ গৰুবিলাক এয়া কি গৰু এইবিলাক এইটো গিৰ গাই এইটো গুজৰাট চাইডৰ এই গুজৰাট চাইডৰ গিৰ গাই গুজৰাটৰ যিটো গিৰ গাই বুলি কয় তো গাইজ অসমত আছে টেনশ্যন ল'ব নালাগে খেতি বাৰীত আছে ইয়াত আপোনালোকে আহিলে ভাল ভাল পৰিৱেশ আপোনালোকে দেখা পাব গৰু চাওক না গাইজ মানুহতকৈও ডাঙৰ আমাৰ গাঁৱত এনেকুৱা নিচিনা দেখাই নাছিলোঁ প্ৰথম দেখা পাইছোঁ গাইজ এনেকুৱা নিচিনা চালে গৰু কি চিলচিলীয়া আমাৰ গাঁৱৰকেইটা একদম ভুকুৰা লগা কিবা কিবি এইবিলাক মোৰ চিকচিকীয়া হৈ আছে গাইজ কি ক'ম এক বুজাব নোৱাৰা অনুভূতি সঁচাই মোৰ বহুত ভাল লাগছে আজি গাইজ ইয়াত আহি কেনে অতদিন মংগলত ভিডিঅ' বনাই আছিলোঁ গাইজ যাত্ৰা দি দিছোঁ আৰু মানে গুৱাহাটীত প্ৰথম গুৱাহাটীত আহি গৈছোঁ ইয়াৰ পৰিৱেশটো এটা বৰ সুন্দৰ পৰিৱেশ আৰু গৰু চৰুবিলাক দেখাই আছোঁ এইটো মেইন গেট পুৰা ওপৰত উঠি লৈছোঁ আৰু পুৰা আহিহে আছে তাৰমানে আহিহে আছে কামিং চুন আহি আছে মানে গাইজ আহি আছে মানে চব গুজৰাটৰ গাইজ আহি থাক বাবা আৰু অট'মেটিক ইফালেও যাই আছে ইফালেও যাই আছে এই মাইকীগিলা এফালে যাই আছে মতাগিলা এফালে আছে এইবিলাক শিকাইছি নে কি লগত দেখুৱালৈ গৰু প্ৰথম দেখা পাইছোঁ গাইজ ইমান গৰু আৰু গাইজ এইটো ফ্ৰণ্ট চাইডৰ পৰা এইটো এটা গেট গাইজ বহুতকেইটা আছে মোটামুটি 4টামান গেটে আছে আপোনালোকে আহিব ইয়াত বন্ধু এজন আছে বন্ধুজনৰ লগত এতিয়া মানে অকলে যাব ভয় লাগে না এই ভাই এয়া কিছু কৰিব না গৰু কিমানমান আছে এতিয়া কিমান 2000 হ'ব 2000 ন গাইজ 2000 আছে আৰু বেছিয়ে আছে কিন্তু গাই চাই কিনকৈ দৌৰে মানুহ আছে না মেচিনততো হেৰি নকৰে না কেইটামান আছে হেৰি কৰা গাই ধোৱা মানুহ হ'ব 20-25 জন হ'ব গাইজ 20-25 জন মানুহ আছে মানে গাই ধোৱাৰ কাৰণে নহয় গাই ধোৱাৰ কাৰণে 20-25 জন মানুহ ৰাখে কোনো ধৰণৰ মেচিনত গাইজ হেৰি নকৰে আৰু যিবিলাক খাদ্যবিলাক ক'ৰ পৰা আনে তো কিনি আনিব কিনি গাখীৰটো কি কৰে মানে বিক্ৰী কৰে আৰু ভয় লাগে না মানে বহুত ডাঙৰ গৰু ভয় নালাগে নেকি ভাই এইটো আছে তো গাইজ এয়া গুজৰাটৰ গৰু গাইজ এইবিলাকত যে দেখিছে এইবিলাকত মানে চব গাইজ গৰু ভৰ্তি মানে এটা টাইম হৈছেতো মানে খোৱাৰ কাৰণে আহি গৈছে তো আপোনালোকে চাবই পাৰিছে এটা ধুনীয়া ডিচিপ্লিনত খাই আছে ইয়াৰ পৰা একদম তালৈকে দেখাই নাপায় গাইজ মানে 4টা ৰুমতে আৰু গাইজ মই আৰু এটা কথা কৈ দিওঁ মই নিজে দেখা পালোঁ মানে
গৰুকতো বহুতে পূজা কৰে মানে আমিও পূজা কৰোঁ দিয়কচোন এই ঘৰত যিবিলাক মানে ফল মূলৰ বাকলিয়ে হওক বা কিবাই হওক মানে মানুহবিলাকে আহি কেনে গৰু ছাগলীক মানে দি থৈ যায় মই দেখা পাইছোঁ বহুতকেইটা মানুহ আহিছে এই ঘৰত যিবিলাক মানে ফল মূলৰে বাকলি হওক বা কিখিনি বাকলি হওক মানে ইয়াত দি থৈ যায় যাতে গৰুকেইটা খাব পাৰে মানে গৰু ভক্তি কৰা মানেতো ভগৱানক ভক্তি কৰা একে না ইয়াত গাই গৰুটো আছেই ইয়াত মানে ষাঁড় গৰু আছে আৰু ষাঁড় গৰু মানে অলপ ষাঁড় গৰু নহয় গাইছ আমাৰ গাঁৱত যিগিলা আছে তাতকৈ মানে 10টামান লগ দিলেহে মানে এটা হ'ব তো গাইছ মই বেক কেমেৰাদি দেখাই আছোঁ। তো গাইছ ইয়াত যিকেইটা ষাঁড় গৰু আছে নাকত মানে এনেকুৱা নিচিনা লোহাৰ মানে খাৰু পিন্ধি দিছে কিহৰ কাৰণে জানেনে যদি মানে সিহঁতক মানে গলত ধৰিটো ৰখাব নোৱাৰে মানে তাতে ধৰি কেনে মানে ৰখাব পাৰিব আৰু মানে ষাঁড় গৰু আছে ষাঁড় গৰু মেইন না মানে যে দেখা পাইছে গাইছ ক'লা এইবিলাক বাকী একো নহয় চব গোবৰ গাইছ সেয়া চব ভৰিত লাগি গৈছে একো টেনশ্যন ল'ব নালাগে গোবৰটো আমাৰ বেয়া বস্তু নহয় গাইছ গোবৰ ভালে বস্তু এতিয়া গোটেইখিনি বস্তু দেখুৱাৰ পিছত এতিয়া গাইছ মেইন বস্তুটো দেখাব গৈ আছোঁ মেইন বস্তুটো কি জানেনে ভাইয়া কৈ দি মেইন বস্তুটো কি গাইছ এতিয়া আমি কি চাব যাই আছোঁ মেইন বস্তু এখানে যতটি গাঁও আছে এতিয়া মানে খতৰনাক গাড়ী দেখা যাওয়া আছে এতিয়া মানে ভাইয়া মানে অসমীয়া ভালকৈ জানা নাই মই কৈ দিছোঁ ইয়াত মানে যিমানবিলাক গৰু আছে সেই গৰুৰ ভিতৰত চবতকৈ মানে ডাঙৰ গৰুকেইটা দেখাবলগীয়া গাইছ গৈ আছোঁ আৰু এই গোবৰ ফালি এনেকৈ যাব লাগিব মই আগতে কৈছোঁ গোবৰ বেয়া বস্তু নহয় এতিয়া মানে মই আপোনালোকক চবত গৈ এই 2000 গৰুৰ ভিতৰত মানে চবতকৈ ডাঙৰ গৰুকেইটা দেখাবলগীয়া গাইছ আহি আছোঁ বা মোতকৈ ওখ শুনে কালে পাৰ হৈ আহিব নেকি এই কেনে জলহস্তীহান দেখোন এটা বাপৰে বাপ একবাৰ লাৰি চাউৰৰ জলহস্তীহান গৰু গুজৰাটৰ কি বস্তু লাৰি আছোঁ এই বা মজা লাগছি তো গাইছ মাৰি দিলোঁ তো গাইছ যিটো ৰুম খুলি আছে এইটোত মানে সিংহহান ডাঙৰ এটা গৰু আছে দেখাই আছোঁ আপোনালোকক গাইছ দৰ্জা খুলি দিব লাগে ডাঙৰ গৰুটো ভাঙিয়ে দিব তো গাইছ দেখাই পাইছে কিনকে সিংহৰ দৰে আহিছে ওলাই একবাৰ লাৰি দিওঁ দে তো গাইছ দেখাই পালে আৰু গাইছ গৰুৰ খাবৰ কাৰণে যিবিলাক মানে ঘাঁহ আছে এইবিলাক ঘাঁহ ইয়াৰ ভিতৰতে মানে কম্পাউণ্ডৰ ভিতৰতে মানে কৰে খেতিবিলাক আৰু যে গাইছ দেখিছে এই গছডাল গোটেই ক'লা হৈ থকা দেখিছেনে গাইছ ইয়াত চব পাৰ চৰাই আছে মানে চব পাৰ চৰাই তো গাইছ এনেকুৱা মই মুম্বাইত দেখিছিলোঁ মানে এনেকৈ সাগৰৰ পাৰত মানে পাৰবিলাকে বহুত পাৰ মানে একেলগে থকা এতিয়া মানে ওচৰত থাকি কেনে গাইছ বহুত ভাল লাগছে মোৰ ভাল লাগছে বহুত এজন থাকে ইয়াত নলবাৰীৰে আমাৰ ঘৰৰ ওচৰত আৰু নহ'লে আমাৰ ছাইডৰে হয় কিমান বছৰ হ'ল মানে ইয়াত থকা 2 বছৰমান হ'ল এটা সুন্দৰ পৰিৱেশ বুলি ভাবোঁ আপোনালোকে আহক আহিলে কেতিয়াবা ইয়াত সোমাই যাব আৰু গৰু কি ক'ম গাইছ গুজৰাটৰ গৰু আপোনালোকে ইয়াত দেখা পাব ভাল গৰু আপোনালোকে ইয়াত দেখা পাব যিটো বস্তু আপোনালোকে গাঁৱত দেখা নাপায় গাইছ গাঁৱতো গৰু বহুত আছে চবে দেখা পাইছে কিন্তু ইয়াত যেনেকুৱা গৰু আছে মানে গাঁৱত নাই তো গাইছ ইয়াত আহিলে কেতিয়াবা চাব যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক জয় আই অসম।